মুচি আছো একো নহয় এই চাওক কিমান ডেঞ্জাৰ দাগ হৈছে চাওক চাওক বন্ধুসকল আজি মই আপোনালোকক অসমৰ এনেকুৱা এজন সাংবাদিকৰ লগত চিনাকি কৰি দিম। সাংবাদিক ক'লেতো ভুল হ'ব, মানে সাংবাদিক হোৱাটো তাৰ যোগ্যতা নাই, তথাপিও মানে যিহেতু চেনেল এটা আছে সেইকাৰণে তাক সাংবাদিক বুলি কৈছোঁ। যিজন সাংবাদিকে নাকি কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক তথা আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ পাৰ্চনেলভাৱে নিউজ বনায় বা পাৰ্চনেলভাৱে এটাক কৰে। তো বন্ধুসকল সেইগৰাকী পাগল সাংবাদিকক আপোনালোকে চাই লওক। শাহৰুখ খানৰ চিনি নাপায় বুলি কৈছে আৰু একাংশই বহুত হাঁহি আছে। ইয়াত হাঁহিবলগীয়া একো কথা নাই, কাৰণ ক'ত শ্বাহৰুখ খানৰ লগত কথা পাতিবলৈ হ'লে এনেকুৱা মুখ্যমন্ত্ৰী দুমাহ পূৰ্বে এপইণ্টমেণ্ট ল'ব লাগিব। মই আপোনালোকক হাঁহিবলগীয়া একো নাই। মুখ্যমন্ত্ৰীয়ে যদি শ্বাহৰুখ খানৰ লগত কথা পাতিবলগীয়া হয় অন্তত পক্ষে দুমাহ পূৰ্বে শ্বাহৰুখ খানৰ লগত কথা পাতিবলৈ তেওঁ এপইণ্টমেণ্ট ল'ব লাগিব। শ্বাহৰুখ খানক চিনি নাপায়, এনেকুৱা মুখ্যমন্ত্ৰীয়ে শ্বাহৰুখ খানৰ লগত কথা পাতিবলৈ হ'লে 2 মাহ আগত এপইণ্টমেণ্ট ল'ব লাগিব। বন্ধুসকল অসমতো বহুত সাংবাদিক আছে, কিন্তু ইয়াৰ নিউজবিলাক আপোনালোকে চাব, মানে ইয়াৰ যে কথা কোৱা যিটো ধৰণ আছে নহয় সেইটো জানি জিহাদী ভাৱৰ ধৰণ। তাৰ কথা কোৱা ধৰণটোৱে বেলেগ, মানে কত খালা বাংলাদেশী ক'লে খালা ভুল নহ'ব। কেলা তইতো ভালকৈ খালা অসমীয়াই ক'ব নোৱাৰিছ, তোক কোনে সাংবাদিক বনাইছে ৰে? এই তাক মোৰ ওচৰত লৈ আহিবি, তাক মই শিকাই দিম সাংবাদিক কেনেকুৱা ধৰণৰ হ'ব লাগে। অৱস্থা কি হয়, শিখৰ কিমান ডেঞ্জাৰাছ এটা বস্তু মানৱ দেহাৰ কাৰণে মই আজি দেখুৱাম। এখন ব্লেড যদি 2 ছেকেণ্ডত ফাটি একেবাৰে শেষ হৈ যায় তেনেহ'লে মানুহৰ কলিজাত যেতিয়া যায়, ভিতৰত যেতিয়া যায়, তেনেহ'লে কি ধৰণে মানে কিমান ডেঞ্জাৰ হ'ব পাৰে চাওক। মোৰ কলিজা ফাটি গ'ল, মই গুটকা খাইছোঁ, মই শিখৰ খাইছোঁ, মোৰ কলিজা ফাটি গ'ল। ओ भाई मारो मुझे, मारो मुझे, मारो नहीं ये मजाक हो रहा है। 1 सेकंड यार मजाक। পাগল তই আগত মোক এটা কোৱেশ্যনৰ উত্তৰ দে। মানুহে যদি কোনো এটা বস্তু খায় সেইটো পাকস্থলীত যায় না কলিজাত যায়? উত্তৰ দে। পাকস্থলীত যায়। যদি পাকস্থলীত যায় তেনেহ'লে মই তোক এটা কথা ভালকৈ বুজাই দি আছোঁ। মানুহৰ পাকস্থলীত কিমান হৰমন থাকে, কিমান প্ৰকাৰৰ হৰমন থাকে, কিমান প্ৰকাৰৰ অনুজীৱ থাকে, কিমান প্ৰকাৰৰ কি থাকে তই জানিছ? কিমান প্ৰকাৰৰ প্ৰতিষেধক থাকে আমাৰ পাকস্থলীত? চালা তইতো এইটো জ্ঞানেই নাই, তোৰতো জেনেৰেল নলেজেই নাই, তইতো চাইন্সৰ বিষয়ে একো নাজানিছ। তই সিধা ক'ব আহিছিস যে কলিজা ফাটি যাব, কিমান ভয়ংকৰ হ'ব পাৰে। আৰে কেলা তই বেলেডৰ লগত মানুহৰ শৰীৰক কম্পেয়াৰ কৰিছ। মুচি আছো একো নহয় এই চাওক কিমান ডেঞ্জাৰ দাগ হৈছে চাওক চাওক কিমান ডেঞ্জাৰ হৈছে চাওক। এই চাওক লিখা আছে নেকি ইয়াত? চাওক লিখা শেষ হৈ গৈছে। এই চাওক লিখাখিনি। ঐ পাগল তই অলপ আগতে কি কৈছ যে 2 ছেকেণ্ডত টুকুৰা হৈ যাব। এতিয়া দাগ চালা পাগল। অলপ আগতে এটা ক'লো, এতিয়া দেখুৱাইছিল এটা বেলেগ। চালা পাগল তই সেইটো বাদে বেলেগত তই চূণ দি দেখিবি। চূণ মানুহে চূণ খালেতো মানুহৰ একো নহয়। তই চূণ দি দেখিবিচোন কেনেকুৱা বেলেগত দাগ হয়, কেনেকুৱা লাল কেনেকুৱা হয়। আৰে পাগল তই কি ক'ম আৰু মোক সেইটা কথা কোৱা। গুটকা আৰু শিখৰ খাই কেইজন মানুহ মৰিল মোক দেখুৱাই দে। গুটকা খাই কেইজন মানুহৰ কলিজা ফাটিল তই মোক দেখুৱাই দিছ। তই যদি দেখুৱাই দিব পাৰিছ তোক মই গোপীনাথ বৰদলৈ বঁটা উপহাৰ দিম, মই তোক দিম। समझ रहे हो ना?